নমস্কাৰ স্বাগতম জনাইছো আৰফান ব্লগত আৰু মই পুনৰবাৰ বহু দিনৰ পাছত আৰফান ব্লগত আহিছো আৰু যেহেতু আজি কাতি বিহু আৰু কাতি বিহুৰ সকলোকে উলগ জনাইছো আৰু যেহেতুকে আজি সন্ধিয়া যাবনে ব্লগটো আজি যোৱাৰ চেষ্টা কৰিম যদি আজি যায় মানে শুভেচ্ছা জনাইছো যদি কাতি বিহুৰ পাছত যায় পলমকে হলেও শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি অকণমান ব্যতিক্ৰমী চিন্তাধাৰা লৈ পিনে আমি নিউজ নেষ্টৰ ফালৰ পৰা কিছু কাম কৰাৰ প্ৰয়াস চলাইছো আশা কৰোঁ আপোনালোকে ভাল পাব আৰু সম্পূৰ্ণ ব্লগটো চালে গম পাব আমি পাছৰ পৰ্যায়ত কেনেধৰণে ব্যতিক্ৰমী প্ৰয়াসটো চলাওঁ আপোনালোকে উপভোগ কৰি থাকক তো প্ৰীতিৰ পিছত মই আপোনালোক সকলোকে আৰফান ব্লগৰ ফালৰ পৰা কাতি বিহুৰ হিয়াবৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ আগন্তুক দিনত আপোনালোকৰ 2020ত ইমান বেয়া গৈছে কিন্তু আগন্তুক দিনত খুব ভাল সময় আপোনালোকৰ ওচৰলৈ আহে ভালকৈ জীৱন নিৰ্বাহ কৰিব পাৰে সকলো লোকে তাৰে কামনা কৰিছোঁ তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু লগতে আজি এটা বিশেষ প্ৰয়াস চলিব আমাৰ নিউজ নেষ্টৰ টীমৰ আৰু কাতি বিহু উপলক্ষে এটা ভাল প্ৰগ্ৰাম এটা ভাল ষ্টৰি এটা কৰিবলৈ গৈ আছোঁ গতিকে গোটেই প্ৰিপেৰেশ্যন হৈ গৈছে আজি প্ৰীতি ৰেডি আছে প্ৰীতি আজি শ্ব'টো কৰিব প্ৰীতিয়ে আৰু বেক কেমেৰাত মই থাকিম আৰু কিছু বজাৰ কৰিবলগীয়া আছিলে প্ৰগ্ৰামটোৰ কাৰণে সেই বজাৰখিনি কৰা হ'ল ধুনীয়াকৈ আৰু অলপ পিছতেই যেতিয়া অকণমান এন্ধাৰ হৈ আহিব আমি প্ৰগ্ৰামটো আৰম্ভ কৰিম দিগন্ত দাও আহি পাব কৃষাণু দাও আহি পাব গতিকে প্ৰগ্ৰামটো আৰম্ভ কৰিম তো তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব চাই থাকক আগলৈ তো এতিয়া ওলাই যোৱাৰ সময় আমাৰ ইফালে পথাৰ এখন আছে পথাৰখনত যাম ভাবিছিলোঁ কিন্তু তাতে পানী থকাৰ কাৰণে যোৱা নহ'ব আৰু ওলাই যাম অলপ বাহিৰত কিন্তু কিছু লোক দেখা পাইছোঁ মোৰ নিজৰে অকণমান লাজ লাগিছে আজি যিহে লোকত ওলাই আহিছে এইফালে দেখাই দিব বিচাৰিছোঁ দাদা বেলেগ আৰু জেণ্টেল লোক আজি কাতি বিহুৰ সকলোলৈ শুভেচ্ছা জনালোঁ আৰু কিনো ক'ম আৰু লুকটো চাইছেনে নাই কেনেকুৱা লাগিছে কিছু আৰু হৈ আহিছে আৰু বিহু উপলক্ষে আৰু আমাৰ প্ৰীতিকো দেখাই আছোঁ এইজনী আমাৰ প্ৰীতি লাইটমেন চাক নাই এবাৰ এই কিছু দিছে আৰু আজি গতিকে যাই থাকোঁ বাহিৰলৈ কি আছে তাতে দেখাম আৰু অকণমান এন্ধাৰ হৈ আহিছে আৰু এতিয়া ওলাই গৈ আছোঁ শ্বুটলৈ এখন পথাৰ বিচাৰিম এতিয়া পোনপ্ৰথমে পথাৰখন যদি পাই যাওঁ তেতিয়াহ'লে আমি শ্বুটটো আৰম্ভ কৰিম আৰু গতিকে গৈ থাকোঁ আগলৈ এই পথাৰৰ শ্বুটিং কেনে কিষাণু বৌ কিংকৰ্তা বৌ চব পথাৰত আজি দাদা কেনে লাগিছে সুন্দৰ একদম তো ফাইনেলি শ্বুট শেষ হ'ল শ্বুট শেষ কৰাৰ পিছত এনেকৈ পথাৰত আমি বন্তি জ্বলাই পেলাই শ্বুট কৰিলোঁ পথাৰত যথেষ্ট মোটা একদম হাতী জোখ আছে গতিকে প্ৰীতিৰ পিটিচি আছিলে কিষাণু দা বৌ কিংকৰ্তা বৌ ইয়াতে ধুনীয়া ফুটেজ কেইটামান ল'লোঁ আৰু এতিয়া যাই এডিটিং কৰিম অফিচত গতিকে চাই থাকক ভিডিঅ'টো আগলৈ কি হয় অফিচত সেয়াও দেখাই আছে আৰু ফাইনেলি আহি পাইছোঁ অফিচ কাম শেষ আৰু এতিয়া অফিচত কিছু কাম চলি আছে ইয়াতে আমি বন্তি আয়োজন কৰিছোঁ আৰু অফিচতো আমি আজি বন্তি জ্বলাম গতিকে চাওক কি হৈ আছে চাই থাকক আপোনালোকে ইয়াতে আছে দিগন্ত দা ৰাইজলৈ কিবা মেছেজ আজি কাতি বিহু উপলক্ষে সমগ্ৰ ৰাজ্যতে সকলোৱে চাকি বন্তি জ্বলাইছে যাতে সকলোৰে হেৰিবোৰ ভাল হওক দিনবোৰ ভাল হওক এই কৰোণা মহামাৰী নিপাত যাওক আৰু সেয়াই আৰু যাতে সুস্থিৰ জীৱন যাপন এটা আকৌ আগৰ দৰে আমি উপভোগ কৰিব পাৰোঁ তাৰে কামনা আৰু নেদেখাজনৰ ওচৰত জিলিকি উঠিছে আবেলি
আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু আগন্তুক দিনত এনেধৰণৰ ব্লগ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ ইমানতে সামৰিছোঁ জয় হিন্দ জয় আই অসম